Hello everyone, welcome back to Healthy Living, Healthy Cooking. আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ এনেকুৱা এটা ৰেচিপি যিটো আপোনালোকে গৰমৰ দিনত খাই খুব ভাল পাব। হয়, আমি অসমীয়া মানুহবোৰে গৰমৰ দিনত টেঙা জাতীয় বস্তু খাই খুব ভাল পাওঁ নহয়নে? আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ ঢেকীয়া আৰু আম টেঙাৰ আঞ্জা। তেতিয়াহ'লে আহকচোন বনাবলৈ আৰম্ভ কৰোঁ। প্ৰথমতে মই এখন কেৰাহীত অলপমান মিঠাতেল দি লৈছোঁ। আৰু এতিয়া ইয়াত মই মাত্ৰ ফোৰণ হিচাপে দিম আদা, নহৰু আৰু জলকীয়া। তাতোতকৈ বেছি একো বস্তুৱেই মই ইয়াত যোগ নকৰোঁ বৰ্তমান, কাৰণ এইটো একদম চিম্পুল এটা অসমীয়া ৰেচিপি হয়। এতিয়া ইয়াতে মই দি দিছোঁ অলপমান হালধি, আৰু তাৰপিছতে মই ইয়াতে দি দিছোঁ কাটি থোৱা অলপমান ঢেকীয়া। ঢেকীয়া প্ৰায় মই এমুঠিমান ঢেকীয়া লৈছোঁ, আৰু ঢেকীয়াখিনি ভালকৈ ধুই পেলাই কুটি লৈছোঁ। যিমান পাৰে ঢেকীয়াখিনি সৰু সৰুকৈ কুটি ল'লে খাবলৈ বেছি ভাল লাগে। আৰু এতিয়া মই এনেধৰণেই ঢাকন নিদিয়াকৈ ঢেকীয়াখিনি ভাজি থাকিম, কাৰণ ঢেকীয়া এটা বিজলুৱা ধৰণৰ পদাৰ্থ থাকে, সেইকাৰণে ইয়াত অকণমান ঢাকনখন নিদিয়াকৈ প্ৰথমতে ভাজি ল'ব লাগে। এতিয়া মই ইয়াতে দি দিলোঁ সোৱাদ অনুসৰি নিমখ। দেখিছেনে ঢেকীয়াৰ পৰিমাণটো আগতকৈ বহুতেই কমি গ'ল। আৰু এতিয়া এনেধৰণে ঢাকন নিদিয়াকৈ মই ঢেকীয়াখিনি সিজি থাকিব দিম। এয়া আমাৰ ঢেকীয়াখিনি প্ৰায় সিজা হৈ গৈছে, তথাপিও আৰু অকণমান সময় মই এনেকৈ ভাজি লৈছোঁ যাতে ঢেকীয়াখিনিৰ ৰংটো আৰু অকণমান ডাৰ্ক হৈ যায়। এতিয়া প্ৰায় হৈ গৈছে, আৰু ইয়াতে মই এতিয়া দি দিছোঁ অলপমান বইল মচুৰ দালি। মচুৰ দালিখিনি মই অলপমান নিমখ দি পেলাই পানীত বইল কৰি লৈছিলোঁ। মচুৰ দালিখিনি বইল কৰি ল'লে ঢেকীয়াখনৰ আঞ্জাখন সিজোতে সোনকাল হয়। আৰু এতিয়া এনেধৰণে মই অকণমান জুইটো মিডিয়াম কৰি পেলাই আঞ্জাখন এনেধৰণে সিজিব দিম। এতিয়া দেখিছেই প্ৰায় ধুনীয়াকৈ হৈ গৈছে, কাৰণ মচুৰ দালিখিনি সিজিব বেছি টাইম নালাগে, আৰু এই ৰেচিপিটো খুব কম সময়ৰ ভিতৰতে আপোনালোকে বনাব পাৰিব। এতিয়া মই ইয়াতে দি দিছোঁ অলপমান টুকুৰা কৰি থোৱা কেঁচা আম। আপোনাৰ পৰিমাণ মতে টেঙাটো আপুনি কম বেছি কৰি ল'ব পাৰে। যেতিয়া আপুনি টেঙা যদি বেছিকৈ খায় তেতিয়াহ'লে অলপ টেঙা বেছিকৈ দি ল'ব, আৰু যদি টেঙা আপুনি কম খায় তেতিয়াহ'লে অলপ কম টেঙা দিব, মানে কম আমৰ চকল দিব। এতিয়া ইয়াতে মই অকণমান পানীও এড কৰি দিছোঁ। আপুনি ইচ্ছা কৰিলে পানীৰ ঠাইত দাইলো এড কৰি ল'ব পাৰে। আৰু এতিয়া এনেধৰণেই ঢাকন দি পেলাই অলপ সময় মই থৈ দিম, যাতে আমখিনিও ধুনীয়াকৈ গলি যায়। গৰমৰ দিনত এনেকুৱা ধৰণৰ ৰেচিপিবোৰ খাই খুব ভাল লাগে। বিশেষকৈ ঢেকীয়া জাতীয় বস্তুবিলাক খুব বেছি খনিজ থাকে, এইবিলাকত বহুত বেছি ভিটামিনো থাকে, আৰু সেউজীয়া শাক পাচলিৰ ভিতৰত পৰে। সেইকাৰণে এনেকুৱা ধৰণৰ শাক পাচলি সদায় খাব লাগে। এনেধৰণে মাজে মাজে ঢাকনখন দাঙি অলপ অলপ লৰাই আছোঁ, আৰু আমখিনিও চাইছোঁ যাতে ভালকৈ গলি গৈছেনে নাই। নহ'লে আমখিনি টান হৈ থাকিলেও খাই ভাল নালাগে কেতিয়াবা। আপুনি ইয়াতে ইচ্ছা কৰিলে কেতিয়াবা অকণ মাছ চাছো দি দিব পাৰে, বা মাছৰ মূৰো দি দিব পাৰে, কিন্তু মই একদম প্লেইনকৈ আজি বনাইছোঁ। আৰু এনেধৰণে ঢাকি ঢাকি অলপ সময় মাজে মাজে লৰাই এয়া দেখিছে মোৰ ঢেকীয়া ভাজিখন হৈ গৈছে। আৰু এতিয়া মই ইয়াক প্লেটিং কৰি আপোনালোকক দেখাই দিওঁ। এয়া দেখিছে আমাৰ টেষ্টি ঢেকীয়া ভাজি ৰেডি হৈ গৈছে আমৰ সৈতে। আপোনালোকে এনেকৈ গৰমত কেঁচা আমৰ বতৰত খাই চাওকচোন। আশা কৰিছোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে। যদি ভাল পাইছে ইয়াক এটা লাইক কৰি দিয়ক, মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। জয় আই অসম।